নমস্কাৰ স্বাগতম জনাইছো মই অন্য এটি ভিডিঅ'লে। আজি ভিডিঅ'টো মই এনেকৈ গাড়ীৰ ভিতৰৰ পৰাই আৰম্ভ কৰিলোঁ। আচলতে গাড়ীত ক'বালৈ গৈ থাকিলে এটা হুহুৱনি শব্দ হয়, তেতিয়া মাতটো বৰ ভালকৈ নোলায়। সেইবাবে মই আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি আমি গৈ আছোঁ গুপ্তেশ্বৰ মন্দিৰ। মোৰ বহুত দিনৰ পৰাই মন আছিল আৰু আজি কেনেবাকৈ মিলিলে, সেইবাবে আজি তালৈ গৈ আছোঁ। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু শেষত জনাব নাপাহৰিব আজি ভিডিঅ'টো কেনে লাগিলে। এইপিনে মিষ্টাৰ বহিছে আগত আৰু দাদাই চলাই আছে গাড়ী আৰু পিছত বহিছোঁ মই। এয়া হৈছে তেজপুৰ মেডিকেল কলেজ। এয়া হৈছে গুপ্তেশ্বৰ মন্দিৰ মেইন গেটখন। ইয়াৰ পৰা প্ৰায় বহুতখিনি মেইন মন্দিৰ ভাগলৈ সোমাই যাব লাগে। ফাইনেলি মন্দিৰ পাই গ'লোহি, কিন্তু আমাৰ ঘৰৰ পৰা ওলাই আহোঁতে অলপ দেৰি হৈ গ'ল। সেইবাবে মন্দিৰ পোৱালৈ প্ৰায় বেলি বহু হৈছে। তথাপিও চেষ্টা কৰিম আপোনালোকক কিমানখিনি দেখুৱাব পাৰোঁ মন্দিৰ ভিতৰৰ ভাগ। প্ৰথমে বন্তিকেইটা জ্বলাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ।
এয়াই হৈছে গুপ্তেশ্বৰ মন্দিৰ ভিতৰৰ ভাগ। আমি পূজাৰীজনক সুধিছিলোঁ মন্দিৰৰ বিষয়ে, তেওঁ কি ক'লে এবাৰ শুনকচোন। ভিতৰতে আছে ন লিংগ ভাগ? ভিতৰত আছে বাবা। এনে পিছত আগে পিছে সোমায়নে? মই দেখা নিদিয়ে, দেখা নাপায়। গুপ্তেশ্বৰ সেইকাৰণে নাৰদমুনি আৰু গুপ্ত কৰি ৰাখিছিল সেইকাৰণে। পাৰ্বতী ন? নাৰদমুনি। এয়াই হৈছে গুপ্তেশ্বৰ মন্দিৰ আৰু ওপৰলৈ আছে গণেশৰ মন্দিৰ। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বাই বাই।